প্ৰতি আৰু নিজা নিজা দায়িত্ব সকলোকে পৰিচালনা কৰি ৰাসখন সাফল্যমণ্ডিত কৰিবলৈ বাকী মাননীয় শ্ৰীযুতা কুসুম পাটৰে নগদ 21,10 টকাৰে পুৰস্কাৰ আগবঢ়াইছে। পুৰস্কাৰ টকালে আমি আন্তৰিক শুভেচ্ছা যাচিছোঁ। কৃষ্ণ মহা সন্তুষ্ট হৈ আমাৰ ঘৰসকলক পূব দিশত চাবৰ বাবে আমি অনুৰোধ জনাইছোঁ।
মহোৎসৱত যিসকল গোপীয়ে বিভিন্ন গাঁৱৰ পৰা আহি ইয়াতে স্বেচ্ছাই অংশগ্ৰহণ কৰিলে, সেই আই গোপীসকল আপোনালোকক আমি বাৰোৱাৰী ৰাজ পৰিচালনা সমিতিৰ তৰফৰ পৰা অশেষ শুভেচ্ছা যাচিছোঁ আৰু আপোনালোকৰ আয়ুষত বিঘিনি দীৰ্ঘায়ু কৰক। Rosita Droga, Tito Kite. গোপীসকল, আমাৰ সৰু গোপীসকলৰ এতিয়া অনুৰোধ, আপোনাৰ সবে যাতে কোনো লাইনত হাইউৰি নকৰে। আৰু এতিয়া বৰ্তমান গীত হ'ব। সদাশয় আমাৰ আজি এই মঞ্চত যিসকল আমাৰ বাহিৰৰ গোপীয়ে আহি ইয়াত প্ৰদৰ্শন কৰিছে, তেখেতসকলক আমাৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। কিন্তু যাতে আমাৰ স্থানীয় যি আঞ্চলিক গোপীসকলে গোপীসকলক যাতে আপোনালোকে নচাত অসুবিধা নকৰে, যাতে তেখেতলোকক আপোনালোকে সুবিধা দিয়ে বুলি